চিন্তা কৰিলে যে যদি ভাষাটো নাথাকে, আমাৰ সংস্কৃতি যদি নাথাকে, জাতিটো দেখোন জীয়াই ৰাখিবলৈ, পৰিচয় দিবলৈ একো নাথাকিব। তেতিয়া তেখেতসকলে সাংগঠনিকভাৱে কাম কিছুমান কৰিলে। তাৰ ফলত লালুং দৰবাৰ নামৰ সংগঠনৰ জন্ম হ'ল। তাৰ পাছতে তিৱা সাহিত্য সভাৰ জন্ম হ'ল, সদৌ তিৱা ছাত্ৰ সন্থাৰ জন্ম হ'ল, মহিলা সন্থাৰ জন্ম হ'ল, তিৱা সাংস্কৃতিক সমাজৰ জন্ম হ'ল। এনেকুৱা বিভিন্ন সংগঠনসমূহে আমাৰ হেৰুৱা সংস্কৃতি পুনৰ ঘূৰাই আনিবৰ কাৰণে আকৌ চেষ্টা কৰিলে। এই যে চেষ্টা কৰাৰ কাৰণে এতিয়া আমি এই তাগলাটো পিন্ধিবলৈ পাৰিছোঁ আৰু এই ফালিখন আমি পাইছোঁ। আপোনালোকৰ বহুতেও এতিয়া এই ফালিখন বা কাচম চস্কাই পিন্ধি আমি এতিয়া নিজকে গৌৰৱবোধ কৰিছোঁ। কিয় কৰিছোঁ? যে এইখন পিন্ধাৰ লগে লগে আমি তিৱা আমাৰ অনুভৱটো হয়, গৌৰৱ হয়। গতিকে এই মনীষীসকল, অগ্ৰজ, আমাৰ শ্ৰদ্ধাৰ যিসকল স্বৰ্গীয় ব্যক্তি বা এতিয়াও জ্যেষ্ঠ যিসকল ব্যক্তি আছে, তেখেতসকলৰ চেষ্টাত আমাৰ জাতিটোৱে আকৌ সংস্কৃতি ঘূৰাই পাইছে। আৰু ইয়াৰ লগে লগে আমি নতুন প্ৰজন্ময়ো আমি উৎসাহিত হৈছোঁ যে জ্যেষ্ঠসকলে যিটো বাট দেখুৱাই গ'ল, সেই বাটটোৱেদি আগুৱাই আহি আমিও কিছুমান কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছোঁ। উদাহৰণস্বৰূপে আজি আপোনালোকৰ এই অনুষ্ঠানটো উদযাপন কৰিছে জৰাবাৰী আঞ্চলিক তিৱা ছাত্ৰ সন্থা আৰু পিছু উদযাপন সমিতিৰ আমাৰ অতি মৰমৰ সদস্যসকলে, কৰ্মকৰ্তাসকলে আমাৰ বিমানকে প্ৰমুখ কৰি বিদুৰ আৰু বিভিন্নজন আমাৰ যুৱচামে ওলাই আহিছে যে আচলতে আমাক কি লাগিব, আমাৰ হেৰুৱা ভাষা সংস্কৃতিক আমি পুনৰ ঘূৰাই আনিব লাগিব। তেতিয়াহে আমি জাতিটোৱে আকৌ প্ৰাণ পাই উঠিম। এইটো উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই এই যে মাজতে আমাৰ সেমেকা হৈ গৈছে, মাজতে এৰা পৰিছে আমাৰ নিজৰ ভাষা, সাহিত্য, সংস্কৃতি বা সাজপাৰ ইত্যাদিৰ প্ৰতি যিটো অনীহা আহিছে, তাক আকৌ পুনৰ ঘূৰাই আনিবৰ কাৰণে এই জৰাবাৰীটো এই প্ৰচেষ্টা হৈছে। জৰাবাৰীটো তিৱা সাহিত্য সভাৰ ব্ৰাঞ্চ আছে, শাখা আছে, ছাত্ৰ সন্থাৰ শাখা আছে। তাক আকৌ বেছি সক্ৰিয় কৰিবৰ কাৰণে এই পিছু নাম দি এইবাৰৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে উদ্যোক্তাসকলক, বিষয়ববীয়াসকলক আমাৰ আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। এই আশা কৰিম এই উদ্যোক্তাসকলে আমাৰ হেৰাই যোৱা সংস্কৃতি, আৰু এটা কথা ইয়াত আহি মই লক্ষ্য কৰিছোঁ যে আমাৰ ইয়াত চামাদি নাইকিয়া হৈ গৈছিল, অৰ্থাৎ ডেকাচাং বুলি যিটো সংস্কৃতি, সেই সংস্কৃতিটো কিন্তু ইয়াত আকৌ আৰম্ভ হৈছে। কিবা কাৰণত এতিয়া সম্পূৰ্ণ হোৱা নাই, কিন্তু লাহে লাহে নিশ্চয় সম্পূৰ্ণ হ'ব। আৰু চামাদি হৈছে আমাৰ তিৱা সংস্কৃতিৰ অন্যতম এটা প্ৰাণ কেন্দ্ৰ। ধৰ্মীয় ৰীতি নীতি, সংস্কৃতি প্ৰাণ কেন্দ্ৰ হৈছে এই চামাদি আৰু আমাৰ নৌবাৰ, বৰঘৰ। এই চামাদি আৰু নৌবাৰ যদি আমি পুনৰ ঘূৰাই আনিব পাৰোঁ, এনেদৰে এতিয়া আধৰুৱা হৈ আছে, ইয়াক আকৌ আমি ধুনীয়াকৈ সজাই পৰাই, এইটো প্ৰদৰ্শনীৰ কাৰণে কিন্তু নহয়, এইটো কি কৰিব লাগিব, আমাৰ পৰম্পৰাগত নীতি নিয়মেৰে ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু হেৰাই যোৱা নৌবাৰ যদি আমি আকৌ ঘূৰাই আনিব পাৰোঁ, তেতিয়া আমি আমাৰ নিজৰ চিনাকি দিয়াৰ ক্ষেত্ৰত, জাতিটোৰ চিনাকি দিয়াৰ ক্ষেত্ৰত এই সমলসমূহে, সম্পদসমূহে আমাক সহায় কৰিব। যি হওক, এনেকুৱা ধৰণৰ লক্ষ্য, মহান উদ্দেশ্য আৰু লক্ষ্য উদ্দেশ্য আগত ৰাখিয়েই নিশ্চয় উদ্যোক্তাসকলে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে। গতিকে তেখেতসকল নিশ্চয় ভৱিষ্যতলৈ সফল হ'ব আৰু ৰাইজৰ সহযোগিতা ইয়াত লাগিব। আমি ৰাইজে সকলোৱে মনত ৰখা উচিত যে মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে পৰীক্ষা দিবৰ কাৰণে, চাকৰিত আবেদন কৰিবৰ কাৰণেই যে তিৱা অৰ্থাৎ ট্ৰাইবেলৰ চাৰ্টিফিকেটখন ল'লে নহ'ব।
আমাৰ ভাষা সাহিত্য সংস্কৃতি ধৰ্মীয় ৰীতি নীতি এইখিনিও আমাক লাগিব কিয়নো এইখিনি নহ'লে আমাৰ জনজাতীয় আমাৰ অস্তিত্বই নাথাকিব বৈশিষ্ট্যই নাথাকিব সাংবিধানিক আমি তেতিয়া সুবিধাখিনিৰ পৰা বঞ্চিত হ'ম গতিকে যেহেতু আমি চাৰ্টিফিকেটখন লৈছোৱেই ট্ৰাইবেল হিচাপে গতিকে অন্যান্য নীতি নিয়মখিনি কিয় আমি বাদ দিম গতিকে আমাৰ যিখিনি আছে সেই ভাষা সাহিত্য সংস্কৃতি এইখিনি আমি আকৌ ঘূৰাই আনিব লাগিব আৰু এটা কথা আপোনালোকক ক'বলৈ মন গৈছে যে তিৱা মাথনলাই টকৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ বহুদিনীয়া চেষ্টাৰ ফলত আৰু ইয়াৰ লগতে তিৱা ছাত্ৰ সন্থাকে ধৰি আমাৰ তিৱা জাতীয় সংগঠনসমূহে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যে তিৱা ভাষাক স্বীকৃতি দিব লাগে 1997 চনত এখন চুক্তি হৈছিল তিৱা ভাষা প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব চৰকাৰে কিন্তু সেই চুক্তি হৈয়ে থাকিছিল শেহতীয়াকৈ এই যোৱা বছৰ অসম চৰকাৰে উদ্যোগ লৈছে এইবাৰৰ পৰা দেউৰী ৰাভা মিচিং তিৱা ভাষাক বিদ্যালয়ৰ মানে পঞ্চম শ্ৰেণী পৰ্যন্ত মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব সদ্যহতে 98খন বিদ্যালয় চৰকাৰে লৈছে আমাৰ তিৱাসকলৰ আৰু এই বিদ্যালয়সমূহত তিৱা ভাষা চলিব বুলি আশা কৰা হৈছে কিন্তু তাৰ কাৰণে বহু যুদ্ধ আমি দিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ সংগঠনসমূহক সহায় কৰিব লাগিব ৰাইজে গতিকে ৰাইজে যদি সহায় কৰে জাতীয় সংগঠনসমূহক তিৱা মাথনলাই টকৰা ছাত্ৰ সন্থা ইত্যাদি কৰি সংগঠনসমূহক আমি একেলগে তিৱা সাহিত্য পৰিষদ অসম চৰকাৰক আমি হেঁচা দি তেতিয়া আমাৰ সেই সুবিধাটো আমি আদায় কৰিব লাগিব এই কথাখিনি ৰাইজৰ সহযোগিতাৰ একান্ত প্ৰয়োজন আছে গতিকে এই যে অনুষ্ঠানটো পাতিছে এনেকুৱা দৃষ্টিভংগীৰে এনেকুৱা ধৰণৰ অনুষ্ঠান পতাৰ অতি প্ৰাসংগিকতা আছে প্ৰয়োজন আছে ইয়াৰ দ্বাৰা ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰি গতিকে ৰাইজৰ সচেতনতা থাকিলে আমি নমৰো আমি জাতি হিচাপে চহকী জাতি হিচাপে জীয়াই থাকিম যি হওক আমাৰ বাপুজি কোঁৱৰ আৰু ছায়াৰাণী মেলাঙক নহয় জানো আমাৰ উদ্যোক্তাসকলে নিমন্ত্ৰণ কৰি আনিছে খন্তেক পাছতেই তেওঁলোকে ধুনীয়া ধুনীয়া সংগীতৰ অনুষ্ঠান আপোনালোকৰ আগত আগবঢ়াব আৰু পদ্মেশ্বৰ পাটৰৰ নেতৃত্বত খুব সুন্দৰভাৱে ইয়াত তিৱা নৃত্যৰ চৰ্চা হৈছে তেওঁৰ লগতো নৃত্য দল আহিছে গতিকে তেওঁলোকে আপোনালোকৰ আগত খুব মনোমোহা অনুষ্ঠান পৰিৱেশন কৰিব আপোনালোকে উপভোগ কৰিব আৰু মই বেছি দীঘলীয়া কথা কৈ আপোনালোকক আমনি দিব বিচৰা নাই মই এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অকণমান গীত আউৰাই আজিৰ এই অনুষ্ঠানটো মুকলি হোৱা বুলি ঘোষণা কৰিম বুলি ভাবিছোঁ আৰু মোৰ লগত আহিছে ঢুলীয়া বন্ধু হৰিচৰণ পাটৰ তালৈ হিচাপে সহযোগ কৰিব পাৰিব আমাৰ পদ্মেশ্বৰ পাটৰে গতিকে এই আমাৰ তিৱাসকলৰ পাতি ঢোলৰ চেও বহুত আছে এই চেওৰ অকণমান নমুনা আমাৰ বন্ধু হৰিচৰণ পাটৰে আপোনালোকৰ আগত দিব আৰু আমিও বিহু বা গদালবৰীয়া গীত কি বা আমাৰ সমাজত যে এই গদালবৰীয়া গীতৰ প্ৰচলন আছে লালি হিলালি গীত এনেকুৱা ধৰণৰ দুটামান কথা বা এটা দুটা অনুষ্ঠান আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ
আজিকালি মোবাইলৰ যুগ মোবাইলতে বহুত গান শুনা যায় এটা গান আপোনালোকে শুনিছেনে নাই নাজানো আমাৰ কোনোবা ডেকা ডেকেৰিয়ে ডেকা গাভৰুৱে খৰলা পান্থাই চাগে শুনিছে কৰবাত ধানকে কাটিলো লো হৈলাই ৰচকি পচকি লো হৈলাই গছকত ভাঙিলম নৰা বায়ৈ লো হিলৈ আলাই কোনোবা শুনিছেনে বাৰু গানটো সঁচানে মিছা শুনিছেনে এই গানটো মই গাইছিলোঁ আৰু মোৰ লগত সহযোগ কৰিছিল জনাৰ্দন পাটৰে আৰু এনেকুৱা এই বিহুৰ অনুষ্ঠানতেই কিছু অনুষ্ঠানতেই ৰজা পথাৰলৈ গৈছিলোঁ তাত কেইবাগৰাকী মাতৃয়ে এই গীতটো গাইছিলে আৰু সেই গীতটোকে আমি উদ্ধাৰ কৰি ৰেকৰ্ডিং কৰিছিলোঁ আৰু এতিয়া সেইটো গান ইউটিউবত পায় আৰু ক'ৰবাত কেতিয়াবা মাইকত বাজে সেই গানটোকে মই অকণমান আপোনালোকৰ আগত গাব বিচাৰিছোঁ দকৈ পথাৰত ধানে নাই আছিলো এদবলে ধৰা সকলোকে দেখো মোৰ চেনাই ধাপৰে
লাই বাই ঐ হিলয়া লাই এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া গীত আমাৰ তিৱা সমাজত আছে কিন্তু এইবিলাক চৰ্চাৰ অভাৱত এতিয়া হেৰাই গৈছে এই জৰাবাৰী অঞ্চলতো হয়তো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া গীত থাকিব পাৰে নাম থাকিব পাৰে আমাৰ এই বাইক এজনীয়ে এতিয়া জানিব বাইক এজনীয়ে অকণমান ফূৰ্তি পাইছে চাগে মনত গতিকে এনেকুৱা ধুনীয়া ধুনীয়া গীত লালি হিলালি গীত গদালবৰীয়া গীত আছে চাগে এইবিলাক আমি উদ্ধাৰ কৰিব লাগে এতিয়া ঠিক আছে আপুনি পাইছে নেকি বাৰু আপুনি পাইছে আমাৰ ডেকা কেইটাই পাইছে ঠিক আছে মই আৰু এফাকিমান গাই মোৰ ক'বলগীয়াখিনি সামৰিলোঁ মাখা বারনে হুলাম মাখা বারনে হুলাম আনিনে সাজনে ইয়াকরা হুনিয়ানা সে লাদয়ে চুলা এই গানটো শুনিছেনে আপোনালোকে নহলে এবাৰ কওক হিলয় হিলয় হিলয়া এ মাখ বাৰনে হুলাও হুলাও মাখ বাৰনে হুলাও তাও খনানে খলারাও কাঙ্গল খালা হুলাও ও দিকয়া
হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া হিলয় হিলয় হিলয়া এ মসবারনে ফুদি ফুদি মসবারনে ফুদি তাওখনানে খলালাও চিঙ লাগা ফুদি এ মসবারনে ফুদি ফুদি মসবারনে ফুদি তাওখনানে খলালাও চিঙ লাগা ফুদি ও হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া হিলয় হিলয় হিলয়া এ লাম পালনে তাইদম তাইদম লাম পালনে তাইদম আনিনে সালনে সননে তাইদম আঙে সালাউলো তাইদম এ লাম পালনে তাইদম তাইদম লাম পালনে তাইদম আনিনে সালনে সননে তাইদম আঙে সালাউলো তাইদম ও হরিতয়া ও হরিতয়া ও হরিতয়া ও হরিতয়া এ মাকাবারনে হুলাও হুলাও মাকাবারনে হুলাও তাওখনানে খলালাও আঙ্গুলো খাইলাই ঝুলাও ও হরিতয়া 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 হিলো হিলো হিলয়া হিলো হিলো হিলয়া হিলো হিলো হিলয়া মই অকণমান গীতৰ ৰেঙনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু আশা কৰিম আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ এই হেৰাই যাব খোজা আমাৰ তিৱা গীত মাত বা সংস্কৃতিৰ বিভিন্ন সমল এনেকুৱা অনুষ্ঠানৰ দ্বাৰা আকৌ ঘূৰি আহিব অৰ্থাৎ আমি তিৱা জাতি সাংস্কৃতিকভাৱে ভাষিকভাৱে সাহিত্যৰ ফালৰ পৰা আমি চহকী হ'ব পাৰিম আৰু ইয়াৰ লগে লগে আমিতো সচেতন হ'বই লাগিব পঢ়া শুনা ব্যৱসায় বাণিজ্য এইখিনি সকলোখিনি দিশ আমি আগুৱাই আমি তিৱা জাতিটো এটা শক্তিশালী জাতি বৰ্ণাঢ্য জাতি হিচাপে আমি জীয়াই থাকিম এইখিনিকে আশা কৰি আজিৰ এই অনুষ্ঠানটো শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ সেৱাপাঙাই আৰু ইয়াৰ লগে লগে আপোনালোকৰ আগত আমাৰ ঢুলীয়া হৰিচৰণ পাতৰে দুটামান চেউ আপোনালোকৰ আগত বজাই শুনাব প্ৰথমে নিশ্চয় বজাব ৰাজ বুলনি এটা মাংগলিক যেতিয়া পৰ্ব মাংগলিক কাৰ্যসূচী আৰম্ভ কৰা হয় সেই আৰম্ভণিত আমাৰ তিৱা ঢুলীয়াসকলে বজায় এনেদৰে বিয়াত কেনেদৰে বজাই ঢোল এই বিয়াৰ শান্তি এতিয়া বজাই দেখুৱাব আমাৰ ঢুলীয়াই
আৰু শেষত আমাৰ নাচনী এগৰাকী নাচো কৰি আছে, গতিকে ৰঙিলী চেও এটা নাচনী আছে এটা, মই তাৰ আগতে বিহুৰ জোনা এফাকি গাই দিম, বিহুৰ শান্তি এটা বজাব, তাৰপিছত এটা ৰঙিলী চেও বজাব। ঐ হে কলি নকলি সূতা কপাহৈ নধৰি এগুম্ভে তেল ঘঁহিলি গাতে ঐ তোলা সেন্দুৰৰ জোৰ মাৰিলি বিহু ধ্বনি লাগিছে গাতে। ধন্যবাদ। আৰু ইয়াৰ লগে লগে আজিৰ এই সাংস্কৃতিক কাৰ্যসূচী মুকলি হ'ল বুলি আমি আমাৰ ফালৰ পৰা ঘোষণা কৰিলোঁ। ধন্যবাদ। চাপাঙাই সময়